Hello students, মই তোমালোকৰ বিপ্লৱ দে ছাৰ ক্লাছ 10ৰ জেনাৰেল সায়েন্সৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ আজি 5 নম্বৰ ভিডিঅ' আৰম্ভ কৰিম। আজি 5 নম্বৰ ভিডিঅ' কৰিম। মোৰ অকণমান লেট হৈ গ'ল, কিছুমান টেকনিক্যাল প্ৰব্লেমৰ কাৰণত মই 5 নম্বৰ ভিডিঅ' আৰু 4 নম্বৰ ভিডিঅ'ৰ মাজত অকণমান গেপ বেছি হৈ গ'ল। একো নাই, মই আজিৰ পৰা আকৌ মই ৰেগুলাৰলি ভিডিঅ' বনাই যাম। আজিৰ ক্লাছত মই ডিছকাছ কৰিম নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ চেপ্টাৰৰ প্ৰাণীৰ হৰমন। ইংৰাজীত মই ক'ম হৰমনছ ইন এনিমেল। আজিৰ ভিডিঅ'টো 5 নম্বৰ ভিডিঅ'। তোমালোকৰ এটা মত কথা কৈ দিওঁ মই, এটা ইম্পৰ্টেণ্ট কথাটো হ'ল তোমালোকে ক্লাছ ভিডিঅ' চোৱাৰ আগতে তোমালোকে বহি কলম লৈ ভিডিঅ'টো আৰম্ভ কৰিবা চোৱা। তেনেহ'লে মই যি টাইমত বুজাই দাম তোমালোকে মই যেটো লিখিছোঁ মই আৰু যেটো শুনি আছা দুইটো মিলাই কিছুমান নোট কৰিব পাৰিবা আৰু এই নোটবিলাকে তোমালোকৰ পিছত কামত লাগিব। আৰু কিবা যদি বুজিব নোৱাৰিলা হ'লে তোমালোকে কমেণ্ট কৰিবা আৰু যদি বুজি পাইছা তোমালোকে লাইক কৰিবা। মই গম পাম যে তোমালোকে বুজি পাইছা। মই কোনেও যদি কোনো আপডেট নিদিয়ে তেনেহ'লে মই কেনেকুৱা গম পাম যে তোমালোকে বুজি পাইছা বা বুজি নাই পোৱা। তোমালোকে কমপক্ষে এটা কমেণ্ট কৰিবা বা বুজি নাই পালে তোমালোকে কমেণ্টত লিখিবা। তেনেহ'লে মই বুজি পাম যে মই কেনেকৈ ক্লাছটো হৈ আছে। মই ক্লাছ কৰি যাম না নাই হোৱা, তোমালোকে বুজি নাই পোৱা। ঠিক আছে, তেনেহ'লে আজিৰ ক্লাছটো আৰম্ভ কৰোঁ। আজিৰ ক্লাছত মই ডিছকাছ কৰিম প্ৰাণীৰ সমন্বয়। প্ৰাণীৰ জীৱন ক্ৰিয়াৰ নিয়ন্ত্ৰণ আৰু সমন্বয়। মই জানো যে আগতে পাইছিলোঁ যে স্নায়ু তন্ত্ৰ ব্যৱহাৰ হয় আৰু লগত স্নায়ুতন্ত্ৰৰ লগত ৰাসায়নিক সমন্বয়ৰো এটা প্ৰয়োজন বা দৰকাৰ আছে। ৰাসায়নিক সমন্বয়ৰো দৰকাৰ। এই ৰাসায়নিক সমন্বয়টো কি হয় তোমালোকক লাষ্ট ক্লাছত মই অকণমান কৈছিলোঁ, আজি অকণমান ডিছকাছ কৰোঁ। ৰাসায়নিক সমন্বয় হ'ল এতিয়া ৰাসায়নিক একো নাই, হৰমন বা সঞ্জীৱনী পদাৰ্থৰ সমন্বয় বা তাৰ এটা সাংগঠনিক কাৰ্য। অকলে স্নায়ুতন্ত্ৰ দি প্ৰাণীৰ জীৱন ক্ৰিয়া নিয়ন্ত্ৰণ আৰু সমন্বয় নহ'ব। হ'ব পাৰে স্নায়ুতন্ত্ৰ অকণমান বেছি ফাষ্ট আৰু ৰাসায়নিক তন্ত্ৰ বা ৰাসায়নিক সমন্বয় অকণমান শ্ল'। এইটো শ্ল' মানে ইমান গতি নাই, কিন্তু এইটো বহুত মানে স্থায়ী, অনেক মানে বহুত দিনৰ বাবে বা বহুত সময়ৰ বাবে এইটো স্থায়ী হয় ৰাসায়নিক সমন্বয়। আৰু ৰাসায়নিক সমন্বয় কি দি হয়? হৰমন দি হয় বা মই ক'ব পাৰিম যে সঞ্জীৱনী পদাৰ্থ দি হয়। অকলে স্নায়ুতন্ত্ৰই নহ'ব। মই এতিয়া অকণমান উদাহৰণ দি মই বুজাই দিওঁ। ঠিক আছে, এতিয়া তোমালোকে স্কুইৰেল, অসমীয়াত তাক কোৱা হয় কেৰ্কেটুৱা বা এটা তোমালোকে ইয়াত মই মেকুৰী এটা অংক মানে ছবি দিলোঁ মই। এতিয়া যিকোনো বিপদৰ সময়ত ধৰি লওক ইগল এটা বাৰ্ড আছে, ইগল বাৰ্ডে এটাক কৰিছে তোমালোকে স্কুইৰেলক। কি হয়? স্কুইৰেলৰ মানে দেহৰ আকাৰৰ পৰিৱৰ্তন হয় নে নহয়? বা মেকুৰীৰ যি সময়ত কাজিয়া লাগে বেলেগ এটা মেকুৰীৰ লগত, তাৰ দেহৰ আকাৰৰ পৰিৱৰ্তন হয় নে নহয়? নেক্সটটো চাবা তোমালোকে, নেক্সটটো কি হয়? অকণমান এনলাৰ্জ হৈ যায়, ডাঙৰ হৈ যায়, বহল হৈ যায়, হয় নে নহয়? খং উঠে। এই খঙৰ বাবে তাৰ দেহৰ মাজত কিবা এটা পৰিৱৰ্তন হয়। স্কুইৰেলৰ বা কেৰ্কেটুৱাৰো তোমালোকে কি কৰিব লাগে? ফাইট কৰিব বা পলাই যাব, দুইটাই ৰাস্তা আছে। তোমালোকে মেকুৰীৰ ক্ষেত্ৰত দুইটাই ৰাস্তা আছে, হয় কাজিয়া কৰি ফাইট কৰিব বা পলাই যাব। দুইটাৰ বাবে তাৰ এটা শক্তিৰ বা বডিৰ এটা সমন্বয়ৰ বা দেহৰ এটা সমন্বয়ৰ প্ৰয়োজন আছে। এতিয়া কি হয়? স্নায়ুতন্ত্ৰৰ উদ্দীপনাৰ লগত ৰাসায়নিক উদ্দীপনাও লাভ কৰে আৰু তাৰ বাবে তাৰ দেহৰ এটা আকাৰৰ পৰিৱৰ্তন আহে। এইটো কিহৰ কাৰণত আহে? এইটো অকলে স্নায়ুতন্ত্ৰ নহয়, ৰাসায়নিক সমন্বয় বা হৰমন বা সঞ্জীৱনী পদাৰ্থৰো তাৰ ওপৰত এটা
ভাগ আছে, কাৰ্য আছে, তাৰ ওপৰত এটা মানে পৰিৱৰ্তন ঘটায়। ঠিক আছে, আগবাঢ়ি যাওঁ মই। কোষে, মই এতিয়া ক'লো যে কোষে ৰাসায়নিক উদ্দীপনা লাভ কৰে। কোষে কি কৰিব? উদ্দীপনা ল'ব, মানে উদ্দীপনাটো ল'ব। ক'ৰ পৰা ল'ব? এটা গ্ৰন্থিৰ পৰা ল'ব। গ্ৰন্থিৰ পৰা লৈ উদ্দীপনা তাৰ এটা দেহৰ পৰিৱৰ্তন আনে। এইবিলাক পৰিৱৰ্তন স্থায়ী পৰিৱৰ্তন আৰু কিছুমান আৰু বা শক্তিৰ সঞ্চালন কৰা বা সেই মুহূৰ্তটো কিভাৱে কেনেকুৱা এইটো আঁতৰি যাব বা তাৰ লগত যুঁজিব বা তাৰ বাবে এটা দেহত পৰিৱৰ্তন আহে, তাৰ এটা এইটো হ'ল তাৰ হৰমনৰ বাবেই হয় বা ৰাসায়নিক সমন্বয়ৰ বাবেই এইটো হৈ থাকে। ঠিক আছে, এইটো বুজি পাইছা তোমালোকে? এতিয়া মই অকণমান আৰু আগবাঢ়ি যাওঁ। এতিয়া হৰমনে কি কৰে? হৰমন দেহত নিয়ন্ত্ৰণ আৰু সমন্বয় কৰে। এইটোতো বুজি পাইছো কি হয়। যেনে তোমালোকে অকণমান আগতে ক'লো যে দেহত তাৰ পৰিৱৰ্তন আনে। এইটো হৰমন তেজৰ মাজেদি আহি এটা অংগত সোমাই আৰু পেশীও বা বিভিন্ন ধৰণৰ অংগ তাৰ লগত সমন্বয় বা তাৰ লগত উদ্দীপনাৰ লগত নিজৰ আকাৰ পৰিৱৰ্তন কৰে। ঠিক আছে, এইটো এটা কাৰ্যকৰী বা টাৰ্গেট অৰ্গেন হয়। মই ক'ব পাৰিম টাৰ্গেট অৰ্গেন। এতিয়া টাৰ্গেট অৰ্গেন য'ত হৰমন উৎপত্তি হ'ব, প্ৰস্তুত হ'ব আৰু য'ত হৰমনটো নিঃসৰণ হ'ব বা য'ত আহিব, এইটো কিন্তু বেলেগ বেলেগ ঠাই। উৎপত্তি হ'ব এটা ঠাইত, মই পিছত কৈ দিম ভালকে, কিন্তু কোন অংগত যাব, টাৰ্গেট অংগ যিটো হয়, কোন অংগত গৈ এইটো টাৰ্গেট কৰিব বা পৌঁছিব, এইটো কিন্তু বেলেগ। আৰু এটা কথা যে হৰমনে এইবিলাক মই কৈ আছো, মই এটা দুটা কথা কৈ আছো যে এইবিলাক তাৰ এটা কাৰেক্ট বৈশিষ্ট্য। ফিডবেক পদ্ধতিৰ দ্বাৰা হৰমন নিঃসৰণ আৰু পৰিমাণ নিৰ্ধাৰণ হয়। কোন সময় আৰু কিমান হৰমন লাগিব, এইটো কিন্তু ফিডবেক পদ্ধতিতে ব্যৱহাৰ হয়। এটা ফিডবেক পদ্ধতি কি হয়? তোমাৰ ঘৰত চাউল আছেনে? ফিডবেক পদ্ধতি চাউল আছেনে? মই ক'লে নহয়, মাক সুধিলা চাউল আছেনে? মায়ে ক'লে ফিডবেক দিলে নহয় চাউল নাই। তেনেহ'লে তোমালোকে চাউলটো আনিবা। নহয় চাউল ঘৰত বহুত আছে, নেলাগে চাউল, মোৰ মা নেলাগে, বাবাক নেলাগে, তুমি এইটো বজাৰৰ পৰা এতিয়া নহয় পিছত আনিবা। এটা ফিডবেক এনেধৰণৰ কোন সময়ত হৰমন নিঃসৰণ হ'ব বা কিমান পৰিমাণ হ'ব, এইটো কিন্তু চিষ্টেম হৰমনৰ মাজতেই আছে। এতিয়া হৰমন কৈ আছো, হৰমন বা ৰাসায়নিক পদাৰ্থ বা সঞ্জীৱনী পদাৰ্থ এটা ঠাইৰ পৰাতো উৎপত্তি হ'ব লাগিব। উৎপত্তি হৈ বেলেগ বেলেগ টাৰ্গেট অংগত এইটো পচি যাব। কিহৰ মাজত? ব্লাডৰ মাজত বা তেজৰ মাজেৰে গৈ থাকিব। ঠিক আছে, আশা ৰাখিলো তোমালোকে ইমানখিনি বুজি পাইছা। মই আগবাঢ়ি যাওঁ। এতিয়া বিভিন্ন ধৰণৰ হৰমন আছে, এটা হৰমন নহয়, তোমালোকে 4-5টা হৰমন তোমালোকক পৰাই দিম। এইবিলাক বিভিন্ন ধৰণৰ হৰমন একেলগত গোট বান্ধি এটা চিষ্টেম বা তন্ত্ৰ গঠন কৰে। আৰু এইবিলাক যিমানখিনি হৰমন আছে চব তেজৰ মাজেদি প্ৰবাহিত হয় বা নিঃসৰণ হয়, হৈ এটা টাৰ্গেট বা লক্ষ্য অংগত গৈ থাকে। এই যে বিভিন্ন ধৰণৰ প্ৰাণী হৰমন আছে, এইবিলাক প্ৰতিখিনি গোট খাই এটা তন্ত্ৰ তৈরি কৰে বা এটা চিষ্টেম তৈরি কৰে, এটা স্ট্রাকচার তৈরি করে, এটা সংগঠন তৈরি করে। আর এই তন্ত্রই হল অন্তঃস্রাবী তন্ত্র। অন্তঃস্রাবী তন্ত্র, ঠিক আছে? তার মানে অন্তঃস্রাবী তন্ত্র কি হয়? বিভিন্ন প্রাণী হরমোন একই লগত এটা তন্ত্র প্রস্তুত করে, যেটো হব তোমালোকৰ অন্তঃস্রাবী তন্ত্র। এটা প্রাণী হরমোন কৰ পৰা ওলাব? প্ৰাণী হৰমন এটা ঠাইৰ পৰা ওলাব লাগিব নাই, এইটো মই ক'ম। তাৰ আগতে মই এই পইণ্টটো মই কৈ দিম যে প্ৰাণীৰ নিয়ন্ত্ৰণ মই কি পালো? দুই ধৰণৰ হয়, অন্তঃস্ৰাবী তন্ত্ৰ আৰু আগত যেটো ক্লাছত পাইছিলো মই স্নায়ুতন্ত্ৰ। এই দুই তন্ত্ৰ মিলি তোমাৰ
প্ৰাণীৰ নিয়ন্ত্ৰণ আৰু সমন্বয় হয় এতিয়া অন্তঃস্ৰাৱী তন্ত্ৰ হ'ব তোমাৰ কেমিক্যাল বা ৰসায়নৰ লগত জড়িত আৰু এইটো হ'ব তোমালোকে বিদ্যুতিক সিগন্যালৰ লগত জড়িত এটো মই আগতে কৈছিলো ঠিক আছে এটা প্ৰাণী নিয়ন্ত্ৰণ দুটা তন্ত্ৰ পালো মই অন্তঃস্ৰাৱী তন্ত্ৰ আৰু স্নায়ু তন্ত্ৰ এতিয়া হৰমন যেটো উৎপত্তি হয় এটো কৰ পৰা হয় এটো এটা গ্ল্যান্ডৰ পৰা হয় হৰমন কৰ পৰা উৎপত্তি হয় এটা গ্ল্যান্ডৰ পৰা হয় বা গ্ৰন্থিৰ পৰা হয় আৰু গ্ৰন্থি কি গ্ৰন্থি একো নাই বোধই লোৱা তোমালোকে বহুতখিনি কোষ একলগত মিলি এটা কলা বা এটা অংগ এটা স্পেশাল বা বিশেষ ধৰণৰ অংগই হল গ্ৰন্থি আৰু এই গ্ৰন্থিৰ পৰাই হৰমন নিঃসৰণ হয় বা উৎপত্তি হয় আৰু এটো দেহৰ বিভিন্ন অংশত এটো নিঃসৰণ হৈ থাকে নিঃসৰণ হয় তেনেহলে এতিয়ালৈকে মই কি শিকিলো যে প্ৰাণীৰ স্নায়ুতন্ত্ৰৰ লগত অন্তঃস্ৰাৱী তন্ত্ৰ লাগিব অন্তঃস্ৰাৱী তন্ত্ৰ কি হয় যত বিভিন্ন ধৰণৰ হৰমন একেলগে গুণবান্ধি এটা তন্ত্ৰ বা এটা সিস্টেম তৈরি কৰে আৰু এই হৰমনবিলাক কৰ পৰা উৎপত্তি হয় এই হৰমনবিলাক গ্ৰন্থিৰ পৰা উৎপত্তি হয় গ্ৰন্থি হয় এটা কলা বা এটা বিশেষ অংগ যৰ পৰা হৰমনৰ উৎপত্তি হয় এতিয়া মই অন্তঃস্ৰাৱী গ্ৰন্থিসমূহ মই এতিয়া ডিসকাস কৰিম ঠিক আছে অন্তঃস্ৰাৱী গ্ৰন্থিসমূহ মই এতিয়া ডিসকাস কৰিম তুমি অকমান সৰু কৰি দিও তেনেহলে তোমালোকে বুজি পাবা মই ছবিটো অঙ্কন কৰিলো এটো লৰা বা মেল আৰু ফিমেল দুইটা মিলাই এটাই ছবি দিলো তোমালোকৰ কিতাপত দুইটা ছবি দিছে মেল আৰু ফিমেলৰ বাবে মই দুইটা মেল আৰু ফিমেলৰ বাবে এটাই ছবি মই প্ৰস্তুত কৰিলো তোমালোকৰ ওচৰত এতিয়া মূৰত কি হয় মূৰত তোমালোকে আগতেই পঢ়িছিলা যে এটা পিটুইটাৰী গ্ৰন্থি থাকিব হাইপোথেলামাস থাকিব আৰু পিনিয়াল গ্ৰন্থি থাকে তাৰ মাজে তোমালোকে পিটুইটাৰী গ্ৰন্থটো তোমালোকে মই ডিসকাস কৰিম এই কাৰণ মই এটো বোল্ড কৰি দিছো হা পিটুইটাৰী গ্ৰন্থিটো মই ডিসকাস কৰিম তাৰ পিছত এটো ক'ত থাকে ব্ৰেইনত থাকে তাৰ পিছত ক'ত আহিলো ডিঙিত আহিলো তোমাৰ মানে নেক এটো কি হয় তাত কি হয় এটো হয় থাইৰয়েড গ্ল্যান্ড বা থাইৰয়েড গ্ৰন্থি মই কম নেক্সট পালো এটো অকনমান নামি বৃক্কৰ ওপৰত দুইটা আছে মন কৰিবা বৃক্কৰ ওপৰত দুইটা আছে এটা দুইটা অধিবৃক্ক কাৰণ বৃক্কৰ ওপৰত তো কাৰণ তাক কোৱা হয় অধিবৃক্ক অন্তঃস্ৰাৱী গ্ৰন্থি আৰু দুইটাৰ মাজতে আছে অগ্নাশয় ইংৰাজীত তাক মই পেনক্ৰিয়াছ শুনিছা পেনক্ৰিয়াছত কিবা প্ৰবলেম হৈছে এনেকা বহুত ধৰণৰ ৰোগ আহে হয় না নহয় এল হল পেনক্ৰিয়াছৰ নামি এতিয়া এটো ফিমেলৰ বাবে হ'ব বা ছোৱালী বা স্ত্ৰীৰ বাবে হ'ব অণ্ডাশয় বা ওভেৰী আৰু জেন্টস বা মেলৰ বাবে হ'ব শুক্ৰাশয় বা এটো হ'ল টেস্টিস ঠিক আছে এই দুটা অণ্ডাশয় আৰু শুক্ৰাশয় এটো হ'ল প্ৰাইভেট পাৰ্ট এইটো অকলে বেলেগ বাকি গুটেখিনি মেল আৰু ফিমেলৰ বাবে মেল আৰু ফিমেলৰ বাবে সেম অকলে লাষ্টৰ যেটো দুইটা আছে অণ্ডাশয় আৰু শুক্ৰাশয় এই দুইটা হ'ব প্ৰাইভেট আৰু এটো মেল আৰু ফিমেলৰ বাবে বেলেগ এটো হল তোমালোকৰ অন্তঃস্ৰাৱী গ্ৰন্থিসমূহ তাৰ মাজত মই এতিয়া কি ডিসকাস কৰিম ডিটেইলছ অকনমান বেছিকৈ ডিসকাস কৰিম পিটুইটাৰী গ্ৰন্থি থাইৰয়েড অধিবৃক্ক অগ্নাশয় অণ্ডাশয় আৰু শুক্ৰাশয় ঠিক আছে মই আগবাঢ়ি যাওঁ তোমালোকে ভিডিওটো ছবিটো অকনমান চাই লোৱা এক মিনিট টাইম দিলো তোমালোকক ছবিটো চাই লোৱা আৰু ক'ত কি থাকে এটো দেখি লোৱা ঠিক আছে মই আগবাঢ়ি যাওঁ আশা ৰাখো তোমালোকে ইমানখিনি বুজি পাইছা
মনত ৰাখিবা অকলে অণ্ডা হয় আৰু শুক্ৰাশয়ৰ বাবে তোমাৰ এইটো বেলেগ বেলেগ, বাকী সবই একেই। এইখানে মই এটাই ছবি অংকন কৰিলোঁ, এইটো হ'ল অন্তঃস্ৰাৱী গ্ৰন্থিসমূহ বা গ্লেণ্ডছ। এতিয়া মই এটা এটা কৰি ডিছকাছ কৰিম। প্ৰথম আহিলোঁ মই পিটুইটাৰী গ্লেণ্ড। এতিয়া মনত আছে নে ইয়াত পিটুইটাৰী গ্লেণ্ড কোনটো? এইটো হ'ল পিটুইটাৰী গ্লেণ্ড। এইটো জেনেৰেলি ৰঙাই হয়, এইটো পিটুইটাৰী গ্লেণ্ড। মই আকৌ ছবি অংক ইয়াত নাম দিয়া নাই কাৰণ তোমালোকৰ অকণমান প্ৰেক্টিছ হ'ব। পিটুইটাৰী গ্লেণ্ড বা গ্ৰন্থি এইটো ক'ত থাকে তোমালোকৰ মনত আছেনে? মধ্য মস্তিষ্কৰ অকণমান তলত পশ্চাৎ মস্তিষ্কত থাকে। এইটো মই আগতেই ডিছকাছ কৰিলোঁ। এইটোৰ শ্বেপ কি হয়? পি আকাৰৰ হয়, অকণমান পি আকাৰৰ হয়, পিটুইটাৰী হয়। এইটো মনত থাকিব, এইটোক কোৱা হয় মাষ্টাৰ গ্লেণ্ড বা মাষ্টাৰ গ্লেণ্ড, প্ৰমুখ গ্ৰন্থি। পিটুইটাৰী গ্ৰন্থি হ'ল প্ৰমুখ গ্ৰন্থি। যিমান গ্ৰন্থি আছে মাজত প্ৰমুখ গ্ৰন্থি হ'ল পিটুইটাৰী গ্ৰন্থি। আৰু এইটো কোন কামত ব্যৱহাৰ হয়? এইটো দেহ বৰ্ধনকাৰী গ্ৰন্থি বা হৰমন। এইটো কি উৎপন্ন কৰে? দেহ বৰ্ধনকাৰী হৰমন। এতিয়া দেহ বৰ্ধনকাৰী হৰমন যদি হয়, মই কওঁ এতিয়া যদি বেছিকৈ এই হৰমনটো ওলাই যায় তেনেহ'লে কি হয়? বডিৰ ষ্ট্ৰাকচাৰ বা এইটো বেছি ডাঙৰ হৈ যাব। তোমালোকে খলি দেখিছানে? খলি কিমান ডাঙৰ মানুহ, বেছি দুৰ্জয় বহুত বেছি হৈ যাব। এতিয়া যদি দেহ বৰ্ধনকাৰী হৰমনটো কমি যায় তেনেহ'লে ল'ৰা ছোৱালী বাওনা হ'ব, শ্বৰ্ট হ'ব। একদম দেখিছানে কিছুমান বহুত শ্বৰ্ট হয়। এইটো পিটুইটাৰী গ্ৰন্থিৰ পৰা যিটো দেহ বৰ্ধনকাৰী হৰমন ওলায় তাৰ কিবা এটা প্ৰব্লেমৰ বাবে কম ওলালে বাওনা হয়। আৰু যদি বেছি ওলাই যায় তেনেহ'লে খলি নিচিনা বেছি দুৰ্জয় বা বেছি হ'ব, বহুত দীঘল ওখ হ'ব। ঠিক আছে, এইটোৱে হ'ল তোমালোকৰ পিটুইটাৰী গ্ৰন্থি। এইটো ক'ত? এইটো তোমালোকৰ মস্তিষ্কৰ তলত থাকে। তোমালোকে আগতেই মই ডিছকাছ কৰিলোঁ। নেক্সট থাইৰয়েড ক'ত? ডিঙি, গলাত কোৱা হয়, গলাত, নেকত এইটো হয়। এইটো দুইটা পাৰ্ট আছে, চোৱা মই অকণমান ডাঙৰ কৰি ইয়াত দেখাই দিলোঁ। দুইটা পাৰ্ট আছে, বাওঁফালে এটা সোঁফালে এটা, দুইটা ডিঙিৰ দুইফালে হয়। এইটো কি হয়? থাইৰয়েড গ্লেণ্ড বা গ্ৰন্থি। এইটো কি হয়? থাইৰয়েড। শুনিছা থাইৰয়েড প্ৰব্লেম হৈ গৈছে এতিয়া বহুত হয়। এতিয়া অকণমান বয়স হোৱাৰ পিছত থাইৰয়েডৰ প্ৰব্লেম হয়। এতিয়া থাইৰয়েডে কি উৎপন্ন কৰে? থাইৰয়েডে থাইৰক্সিন হৰমন প্ৰস্তুত কৰে। আৰু এই হৰমন প্ৰস্তুত কৰাৰ বাবে তাৰ লগত আয়োডিনৰ দৰকাৰ হয়, আয়োডিনৰ প্ৰয়োজন হয়। এতিয়া তোমালোকে যদি নিমখৰ লগত আয়োডিন নাথাকে তেনেহ'লে থাইৰক্সিন হৰমনৰো প্ৰস্তুত কমিব। যদি আয়োডিন কম তেনেহ'লে থাইৰক্সিন হৰমনৰ প্ৰস্তুত কম হয়। এইকাৰণে কোৱা হয় যে তোমালোকে সদায় আয়োডিনযুক্ত নিমখ খাব লাগে। মই অকণমান ডাঙৰ কৰি দিওঁ, এইটো আয়োডিনযুক্ত নিমখ খাব লাগে। আয়োডিনযুক্ত নিমখ খালে কি হয়? এইটো থাইৰক্সিন প্ৰস্তুত কৰোঁতে সহায় কৰে। এতিয়া এইটো কাৰ্য কি হয়? থাইৰক্সিনৰ কাৰ্য কি হয়? দেহৰ বৃদ্ধিৰ সমতা ৰক্ষাত, দেহৰ কাৰ্বহাইড্ৰেট, প্ৰটিন আৰু চৰ্বিৰ বিপাকীয় ক্ৰিয়া নিয়ন্ত্ৰণ কৰে। আৰু যদি থাইৰক্সিন বা আয়োডিনৰ অভাৱ হয় তেনেহ'লে তোমালোকে জানাই আছে কি হয়? ডিঙিটো অকণমান বাঢ়ি যায়, আগফালে আহি যায়। এই ৰোগত মই কি কওঁ? গৰল ৰোগ কওঁ। এই ৰোগত কি কওঁ মই? গৰল ৰোগ। ঠিক হয় নহয়? গৰল ৰোগ কয় তাক। কিহৰ অভাৱত? থাইৰয়েডত থাইৰক্সিন বা আয়োডিনৰ অভাৱ। থাইৰক্সিন বা আয়োডিনৰ অভাৱত গৰল ৰোগ হয়। আৰু থাইৰক্সিনৰ পৰা মনত ৰাখিবা আয়োডিনৰ প্ৰয়োজন আছে, যিটো মই নিমখৰ পৰা পাম। এতিয়া নেক্সট আহিলোঁ অগ্নাশয়। এইটো কি হয়? এতিয়া এইটো এটা পাতৰ নিচিনা হয়, অকণমান পাত, লিফ ষ্ট্ৰাকচাৰ। এইটো কি হয়? অগ্নাশয়। এইটো কিহত লাগে? এইটো ইনচুলিন নিঃসৰণ কৰে। এতিয়া ইনচুলিন ক'ত কি কাৰত লাগে? গ্লুক'জৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। ইনচুলিনে গ্লুক'জৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। এতিয়া যদি কাৰোবাৰ ডায়েবেটিছ হৈছে, তাৰমানে তাৰ গ্লুক'জ বেছি হৈ গৈছে। ডায়েবেটিছ হ'লে কি হয়? তাৰ বডিত গ্লুক'জ বেছি হৈ যায়। বেছি হৈ গ'লে তাক কি কৰে? বাহিৰৰ পৰা ইনজেকশ্যন দি
ইনজেকশ্যন দিব লাগে ইনজেকশ্যন দি কি কৰা হয় তাৰ পিছত ইনসুলিন সোমাই দেওয়া হয় ইনসুলিন সোমাই দেওয়া হয় মই তোমালোকক আগতে কৈছিলো নে যে ফিডব্যাক মেকানিজম এইটো ইয়াতে ব্যৱহাৰ হয় দেহত যদি গ্লুকোজ বেছি হৈ যায় তেনেহলে ইনসুলিন নিঃসৰণ হ'ব যদি গ্লুকোজ বেছি হৈ ইনসুলিনটো পৰিমাণ নিয়ন্ত্ৰণ কৰে এতিয়া দেহত গ্লুকোজ কমি গৈছে তাহলে ইনসুলিন নিঃসৰণটো অকণমান কমি যায় এই কাৰণত তোমালোক গ্লুকোজ ইনসুলিন দি কন্ট্ৰোল কৰা হয় যদি এটো অগ্নাশয়ৰ পৰা ভালকে নওলাই বা নিখৰণ প্ৰবলেম হৈ যায় ঠিক আছে মই আগবাঢ়ি যাওঁ এতিয়া অধিবৃক্ক মানে বৃক্ক বা কিডনিৰ ওপৰত থাকে দুইটা থাকে 1 2 দুইফালে দুইটা থাকে এটো কাৰ্য কি হয় ৰক্তচাপ হৃদস্পন্দন সহ নিয়ন্ত্ৰণ কৰে এই যে স্কুইৰেলৰ কাহিনী কলো খং উঠিলে তোমাৰ খং উঠিছে ফাইট কৰিবা নাই পলাই যাবা এইবিলাক সব এই অধিবৃক্কৰ এই গ্ৰন্থি এই যে এটো আৰু বাহলে সোৱা এই গ্ৰন্থি দুইটাই তোমাৰ এটো নিয়ন্ত্ৰণ কৰে ভিডিওটো অকমান দীঘল হৈ গৈ আছে কি কৰিম ভালকে বুজাবলৈ দীঘল হ'বই লাগিব অধিবৃক্কৰ কাৰ্য হ'ল ৰক্তচাপ হৃদস্পন্দন আৰু হৰণ ক্ৰিয়া নিয়ন্ত্ৰণ কৰা এতিয়া আহিলো শুক্ৰাশয় লৰাৰ বাবে আৰু অণ্ডাশয় বা এটো ছোৱালীৰ বাবে এটো ওপৰতটো দিছিলো এটো কি হয় অকনমান ওপৰত থাকে এটো হয় কি হয় এটো হ'ব অণ্ডাশয় আৰু এটো হল তলৰ যেটো আকিলো এটো মেইলৰ ক্ষেত্ৰত পুৰুষৰ ক্ষেত্ৰত হয় এটো হল শুক্ৰা হয় ঠিক আছে এই দুইটা দিলো এতিয়া শুক্ৰাশয়ৰ পৰা কি ওলায় টেস্টোস্টেৰন পুং যৌন হৰমন ওলায় আৰু এটো কি উৎপাদন কৰে এটো শুক্ৰাণু উৎপাদন কৰে যেটো তোমালোক বংশ বিস্তাৰত এটো পিছত লাগিব মই ডিসকাস কৰিম এটা অণ্ডাশয়ৰ কি দিয়ে ছোৱালীৰ ক্ষেত্ৰত এষ্ট্ৰোজেন স্ত্ৰী যৌন হৰমন উৎপন্ন কৰে আৰু এটো হৰমনৰ পৰা কি এটো কি উৎপন্ন কৰে এটো ডিম্বাণু অণ্ডাশয়ৰ পৰা ডিম্বাণু আহে আৰু শুক্ৰাশয়ৰ পৰা কি আহে শুক্ৰাশয়ৰ পৰা শুক্ৰাণু উৎপাদন হয় আৰু অণ্ডাশয়ৰ পৰা ডিম্বাণু উৎপন্ন হয় এটো বংশ বিস্তাৰত লাগিব এটো মই পিছৰ ক্লাছত বুজাই দিম ভালকে এতিয়া লৰা ছোৱালীৰ যে পিউবাৰ্টি পিৰিয়ড মানে 10 to 12 ইয়াৰ্ছত যে অকনমান শাৰীৰিক পৰিৱৰ্তন আহে এইবিলাক কিন্তু এইবিলাক হৰমনৰ বাবে এইবিলাক হৰমন বা এইবিলাক গ্ৰন্থিৰ বাবে এইবিলাকৰ পৰিৱৰ্তন হয় শুক্ৰাশয় গ্ৰন্থি বা অণ্ডাশয় গ্ৰন্থিৰ বাবে বা গ্ল্যান্ডৰ বাবে এইবিলাক পৰিৱৰ্তন আহে আৰু মই ভিডিও বেছি দীঘল নকৰো মই ভিডিও এতিয়াতে সমাপ্ত কৰিম থ্যাংক ইউ ভেৰি মাচ তোমালোকে ভাল লাগিলে প্লিজ তোমালোকে লাইক কৰিবা আৰু শেয়াৰ কৰিবা আৰু বুজিব নোৱাৰিলে মই কমেন্টত জনাই দিবা তোমালোকে তেন আৰু নেক্সট ভিডিওত মই সাম নোট দিম একাৰণে তোমালোকে হাজু হৈ থাকিবা ভিডিওটো শেষ কৰিলে এতিয়া বাই